নমস্কাৰ। এগৰাকী দুভগীয়া পত্নীৰ মনৰ ভাৱ প্ৰকাশ কৰিছে সামাজিক মাধ্যমত। নিজৰ সকলো আপোন মানুহ, মোৰ সকলো আশা সপোন বিসৰ্জন দি এদিন একেবাৰে গুচি আহিছিলোঁ তোমাৰ কাষলৈ। সপোনতো ভবা নাছিলোঁ তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিবা বুলি। কি দিয়া নাছিলোঁ তোমাক, তোমাৰ বাবেই মই সকলো কৰিছিলোঁ। তোমাৰ ঘৰখনৰ দায়িত্ব লৈছিলোঁ, তোমাৰ বেমাৰী মা দেউতাক চোৱা চিতা কৰিছিলোঁ। আজি তুমি সলনি হৈছা, কাৰোবাৰ প্ৰৰোচনাত পৰি মিছাৰ আশ্ৰয় লৈছা, মোক অৱহেলা কৰিছা। ভাবা জানো আজিৰ এই ব্যস্ত দুনিয়াত শহুৰ শাহুৰক নিজৰ মা দেউতাৰ দৰে প্ৰতিপালন কৰিব পৰা? সকলো সহ্য কৰিব পাৰি, কিন্তু আন নাৰীৰ লগত কেতিয়াও সহ্য কৰিব নোৱাৰি। আৰু মই নোৱাৰোঁ। সিদ্ধান্ত লৈছোঁ মই তোমাৰ পৰা একেবাৰে যামগৈ, অজান দেশলৈ। কেতিয়াও নাহোঁ তোমাক আমনি দিবলৈ। তুমি কুশলে থাকা, সদায় সুখী হৈ থাকা। কেতিয়াও মনত নেপেলাবা মোক। ভাবিবা এটা আৱৰ্জনাৰ পৰা মুক্ত হ'লোঁ মই।